everyone, welcome to what I eat in a day Magh bihu edition. First of all, আপোনালোক সকলোকে মোৰ ফালৰ পৰা মাঘ বিহুৰ বহুত শুভেচ্ছা। তো এইটো ভিডিঅ'ত মই আজি উৰুকাৰ দিনা মই কি খালো মই আপোনালোকক তাকে শ্বেয়াৰ কৰিম। তো ব্ৰেকফাষ্টত মই খাইছিলো খান্দগুৰি, যোনটো মোৰ ফেভৰেট হয়, আৰু লাঞ্চৰ কাৰণে মায়ে ভাজি আছিলে মাছ, আৰু মই এটা লৈকে পলাই গ'লো। আৰু কোনে এনেকৈ খাই ভাল পায় ভাজি থাকোঁতে মাছ, মোক কমেণ্ট কৰি দিব। আৰু লাঞ্চৰ কাৰণে বনিছিল আজি দালি, ভাত, বৰালি মাছ আৰু বন্ধাকবি আৰু আলুৰ চব্জি। আৰু ৰাতি ডিনাৰৰ কাৰণে মোৰ দাদাই বনাই আছিলে গাহৰি মাংস, যোনটো মই আৰু মোৰ মায়ে নাখাওঁ, তাৰ কাৰণে আমাৰ বনি আছিলে চিতল মাছ আৰু বিলাহী, আৰু ইফালে বনি আছিলে মটন। এয়াই মোৰ ডিনাৰ আছিল আজিৰ কাৰণে। বৰালি মাছ আৰু মোৰ বায়ে দিছিলে হাঁহৰ মাংস। বাই, থেংকছ ফৰ ৱাচিং।